Hello dear aspirants, আপোনালোকক সকলোকে ওয়েলকাম জনাই ভিডিওটো আৰম্ভ কৰিছো। এইটো ভিডিওত মই আপোনালোকৰ সৈতে আলোচনা কৰিম সোশ্যাল সায়েন্সৰ যেটো কম্পিটিটিভ এক্সামবোৰত এটা অতি গুৰুত্বপূৰ্ণ বিষয় হয়। ইয়াতে এনসিইআৰটি বুক ক্লাস 7 ৰ সোশ্যাল বুকটো আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ লগত থাকিব ভিডিওটো আৰম্ভ কৰিব ওলাইছো। এইটো ভিডিওত আলোচনা কৰিম অসমত আহোমৰ শাসন ব্যৱস্থা অসমত কেতিয়া আহোমসকল আহিছিল কোট কেনেকৈ শাসন ব্যৱস্থা কৰি শাসন পাতিছিল তাৰ পিছত ৰাজধানী পাতিছিল আৰু কোনে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আৰু আহোম ৰাজ্যৰ শেষৰ ৰজা কোন আদি সকলো কথাবিলাক আমি এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিম। এতিয়া আমি মূল ভিডিওটো অসমলৈ আহোমৰ আগমন এইখিনি যদি আপোনালোকে ৰেটিং পঢ়ে তেতিয়াহ'লে এইখিনিত দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে। তাৰে এটা হ'ল আহোমসকলে অসমৰ উত্তৰ পূব সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৈ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। প্ৰশ্নটো দিব পাৰে আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল এটা প্ৰশ্ন হ'ল। তাৰ পিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে আহোমসকল টাই জাতিৰ লোক আছিল যে আহোমসকল কোনটো জাতিৰ লোক আছিল বুলি প্ৰশ্ন সুধি দিব পাৰে। এওঁলোক মংগোলীয় মানৱ প্ৰজাতিৰ লোক আছিল। তাৰ পিছত বৰ্তমানৰ ম্যানমাৰ চীন আদি দেশ টাই জাতিৰ মানুহৰ প্ৰধান এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয়। তাৰ পিছত নেক্সট আহিল চুকাফা কেতিয়া অসমত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত আৰু চুকাফাৰ মৃত্যু কেতিয়া হৈছিল 1268 খ্ৰীষ্টাব্দত। এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আহা দেখা যায় সচৰাচৰ প্ৰশ্নটো সোধা দেখা যায় আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি শুদ্ধ উত্তৰটো হ'ব চুকাফা। এতিয়া চুকাফাই বৰ্তমানৰ ম্যানমাৰৰ মাউলুং নামৰ ঠাইৰ পৰা এক দীঘলীয়া 28 খ্ৰীষ্টাব্দত খামজাং নামৰ এখন ঠাইত উপস্থিত হয়। এইটো প্ৰশ্ন হ'ব পাৰে যে চুকাফাই কোনটো চহৰৰ পৰা অসমলৈ বুলি ভ্ৰমণ কৰিছিল বা যাত্ৰা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব ম্যানমাৰৰ মাউলুং নামৰ ঠাইৰ পৰা যাত্ৰা কৰিছিল আৰু অসমত কেতিয়া প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত। ইয়াতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ শাসন আৰম্ভ কৰে। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব চুকাফাই কেতিয়া আহোম ৰাজ্য স্থাপন কৰিছিল আৰু ক'ত কৰিছিল। নেক্সট পইণ্টটো হ'ল মৰাণসকলৰ ৰজাজনৰ নাম আছিল বৰদৌচা আৰু বৰাহীসকলৰ ৰজা আছিল ঠাকুমতা। এইটো প্ৰশ্ন সুধি দিব পাৰে যে আহোমৰ ৰাজত্বকালত বা চুকাফাৰ দিনত মৰাণসকলৰ ৰজা কোন আছিল নাইবা বৰাহীসকলৰ ৰজা কোন আছিল। বৰাহীসকলৰ ৰজা আছিল ঠাকুমতা আৰু মৰাণসকলৰ ৰজা আছিল বৰদৌচা। মাউলুঙৰ পৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্যে অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে 8জন ডাঙৰীয়া সহ 9000 মান মানুহৰ এটা দল আহিছিল। প্ৰশ্ন নেক্সট পইণ্টটো হ'ব পাৰে চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে তেওঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়া পদবী সৃষ্টি কৰিছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী কোনে সৃষ্টি কৰিছিল। আহোম ৰাজবংশই প্ৰায় 600 বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে অসমত পোনপ্ৰথমবাৰৰ বাবে বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন কোনে কৰিছিল নাইবা কাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ আৰম্ভ হৈছিল। উত্তৰ হ'ব চুকাফাৰ দিনৰ পৰা কি হৈছিল অসমত বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন হৈছিল। তাৰপিছত চুকাফাৰ মৃত্যু কেতিয়া হৈছিল প্ৰশ্ন সুধি দিব পাৰে। চুকাফাৰ মৃত্যু হৈছিল 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হৈছিল। এইটো প্ৰশ্নটো হ'ব পাৰে ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে কোঁৱৰজনাই হ'ল চুডাংফা উৰ্ফে বামুণী কোঁৱৰ। চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায়। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যে চুডাংফাক কি নামেৰে জনা যায় বামুণী কোঁৱৰ।
তাৰ পিছত চুডাংফা 1397 খ্ৰীষ্টাব্দত ৰজা হৈছিল আৰু 1407 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল 1397 খ্ৰীষ্টাব্দত চুডাংফা ৰজা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন চুডাংফাই শিৱসাগৰৰ ওচৰত দিহিং নৈৰ পাৰত চৰগুৱা নামে ঠাইত ৰাজধানী স্থাপন কৰিছিল ইম্পৰ্টেণ্ট হ'ব পাৰে প্ৰশ্নটো যে চুডাংফাই বা নাইবা বামুণী কোঁৱৰে ক'ত ৰাজধানী স্থাপন কৰিছিল উত্তৰটো হ'ব দিহিং নৈৰ পাৰৰ চৰগুৱা নামে ঠাইত ৰাজ্য স্থাপন কৰিছিল আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে আহোমৰ ৰাজচৰাত হিন্দু ধৰ্মৰ নীতি নিয়ম উৎসৱ পাৰ্বণ আদিৰ প্ৰচলন হৈছিল চুডাংফা নাইবা বামুণী কোঁৱৰৰ দিনৰ পৰা তাৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে চুডাংফাৰ মৃত্যু কেতিয়া হৈছিল 1407 খ্ৰীষ্টাব্দত চুডাংফাৰ নাইবা বামুণী কোঁৱৰৰ মৃত্যু হৈছিল তাৰ পিছত আৰু এজন শক্তিশালী ৰজা হ'ল আহোম ৰাজ্য শাসন কৰা এজন ৰজা হ'ল চুহুংমুং চুহুংমুং most important প্ৰশ্ন আহে ইয়াৰ নাম এওঁৰ ওপৰত এটা দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙৰ আন এটা নাম হ'ল দিহিঙীয়া ৰজা most important প্ৰশ্ন যে দিহিঙীয়া ৰজা কোন নাইবা চুহুংমুঙক আন এটা নাম কি ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ব দিহিঙীয়া ৰজা তাৰ পিছত এটা প্ৰশ্ন হ'ব পাৰে চুতীয়া ৰাজ্য অধিকাৰ কৰি চুহুংমুঙে সেই অঞ্চলৰ শাসন কাৰ্য চোৱা-চিতা কৰিবলৈ হদিয়াখোৱা গোহাঁই নামে পদবী সৃষ্টি কৰিছিল যে হদিয়াখোৱা গোহাঁই নামৰ পদবী কোনে সৃষ্টি কৰিছিল অপচন দিব পাৰে চুহুংমুং চুকাফা চুডাংফা আদি দিব পাৰে শুদ্ধ উত্তৰটো হ'ব চুহুংমুং নাইবা দিহিঙীয়া ৰজা এওঁ কি কৰিছিল হদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰিছিল তাৰ পিছত ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে যে কছাৰী ৰজা কোন আছিল কছাৰী ৰজা খুনখুৰা আৰু এওঁৰ ৰাজধানী ক'ত আছিল ডিমাপুৰ এওঁৰ ৰাজধানী আছিল ডিমাপুৰ খুনখুৰা ৰজাৰ মৃত্যুৰ পিছত দেটচুং নামৰ কছাৰী কোঁৱৰ এজনক আহোম ৰজাই থাপিত সাঞ্চিত অৰ্থাৎ কৰ্তলীয়া ৰজা পাতিছে প্ৰশ্ন হ'ব পাৰে নতুনকৈ দখল কৰা কছাৰী ৰাজ্যৰ অংশটোৰ শাসন কাৰ্যৰ বাবে চুহুংমুঙে মৰঙীখোৱা গোহাঁই নামৰ এটা পদবী সৃষ্টি কৰিছিল খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে মৰঙীখোৱা গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল চুহুংমুঙে সৃষ্টি কৰিছিল তাৰ পিছত আহিল মুছলমানৰ অসম আক্ৰমণ যেতিয়া আহোমসকলে অসমত শাসন কাৰ্য চলাই আছিল তেতিয়া মুছলমানসকলে অসমত কেতিয়া আক্ৰমণ কৰিছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে চুহুংমুঙৰ সমসাময়িক ৰজা কোন আছিল বুলি প্ৰশ্ন দিব পাৰে বংগ দেশৰ মুছলমান শাসনকৰ্তা আছিল আলাউদ্দিন হুছেইন শ্বাহ এওঁ আছিল তেওঁৰ সমসাময়িক ৰজা আলাউদ্দিনৰ পুত্ৰ নছৰত শ্বাহৰ ৰাজত্ব কালতে বৰ উজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত 1527 খ্ৰীষ্টাব্দত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে এইটো নেক্সট আহিল 1532 খ্ৰীষ্টাব্দত তুৰ্বক নামৰ বংগদেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰিছিল প্ৰশ্ন হ'ব পাৰে পোন প্ৰথমবাৰৰ বাবে হিন্দু নাম কোনে গ্ৰহণ কৰিছিল বা কোনজন ৰজাই পোন প্ৰথমবাৰৰ বাবে হিন্দু উপাধি লৈছিল এইটো হ'ব চুহুংমুং আৰু তেওঁ কি কৰিছিল স্বৰ্গদেউ উপাধিটো গ্ৰহণ কৰিছিল সম্বোধন হিচাপে লৈছিল হিন্দু আৰু তেওঁৰ দিনৰ পৰা হিন্দুৰ শতাব্দটো অনুসৰি বছৰ গণনা কৰা নিয়ম প্ৰৱৰ্তন হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন চুহুংমুঙৰ ৰাজত্বকালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হৈছিল কাৰ দিনৰ পৰা কোনজন আহোম ৰজাৰ দিনৰ পৰা কি হৈছে অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন কৰা হৈছিল লিখাৰ নিয়ম আৰম্ভ হৈছিল উত্তৰ হ'ব চুহুংমুঙৰ ৰাজত্বকালত